ভিউৱাৰ্ছ ৱেলকাম টু মাই ইউটিউব চেনেল আপোনালোকে কেনেকুৱা আছে সকলো ভালে আছেনে আজি চাবচোন আজি মোৰ ঘৰৰ মানুহটো জানেনে মোবাইল এৰি থৈছিলে সি কোৱা মতেদি অফিচতে এৰি থৈছোঁ বুলি এতিয়া অফিচতে এৰি থৈছোঁ বুলি কৈছে এতিয়া অফিচত আছেনে নাই নে অফিচৰ পৰা কোনে মোবাইলটো লৈ নিলে আমি এই মোবাইলটো গৈ পেলাই ক'ত পাম আপোনালোকে চাই থাকিবচোন এতিয়া আমি ৰেডি হৈ গ'লোঁ এতিয়া যাবলৈ ওলাইছোঁ আপোনালোকে চাই থাকক আমি মোবাইলটো ক'ত গৈ পাওঁ আপোনালোকে চাই থাকক হা ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে চাই থাকিব দেই আমি গৈ আছোঁ আপোনালোকে চাই থাকক আমি মোবাইলটো ক'ত পাওঁ কাৰ তাত পাওঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে চাই থাকিব দেখিছেনে কেনেকুৱা ৰাস্তা দেখিছে ফাইনেলি আমি বৈঠলাংচত আহি পালোঁ চাওকচোন ল'ৰাটো আমনি কৰি আছে সেইটো কাৰণে কিবা খোৱা বস্তু কিনিবলৈ গৈছে চাওকচোন ini hindi nang kunalo sila sumubad kita nga sa nang ini kamatatan ya ha oga ke nang sa na hotel kangbo malamo Bidang din. ulang kaya kamera na nang ning original Bidang din tiglo. mobile ni model ko siya ni ni la de no na sa mobile pan lock siya da prang no ni tu bagote phone korisu ani paisu পাইছিলে মোবাইলটো ক'ত গ'ল মই কোৱা নাই হোটেলতে এৰি থৈ আহিলে তাৰপিছতে মোৰ ভণ্টি এজনীয়ে লৈ আনিলে হয় নেকি মানে ফোন কৰিছিলে যে মোবাইলটো ইয়াতে আছে বুলি কৈছে এতিয়া বাইদেউজনী যোনজন বাইদেৱে মোবাইলটো পাইছে সেই বাইদেউ এতিয়া ক'ব মোবাইলটো ক'ত পাইছিলে আৰু কেনেকুৱা পাইছিলে সেই বাইদেউটো ক'ব হা কৈ দিব বাইদেউ আপুনি কওকচোন এইটো মোবাইলটো ক'ত পাইছিলে টেবুলতে থৈ আহিছিল আৰু গম পাইছোঁ দাদাৰ মোবাইলটো যে ঘৰত লৈ আনিলোঁ আৰু হয় নেকি হয় হ'ব দমালিটো মোবাইল হেদি লাজনী জাৰ্চি লংডুন বাহৰ হাতী দেখিছে বিস্কুট আৰু চাহ খাইছে এইটো বাইদেউ আছে দাদা আছে ada gaari lo stand pinang mani finally verse mobile to ami palo ahude mon mari ahisilo ita jaute olop মানে ফুৰ্তি লাগিছে কাৰণ মোবাইলটো ভাবিছিলোঁ নাপাম আৰু নেকি কাৰণ আজিকালি দিনত মোবাইল হেৰাই যোৱা বুলি ক'লে আৰু বৰ টান আৰু সেইটো কাৰণে মানে হ'লেও এতিয়া যিয়ে নকওঁ মোবাইলটো পালোঁ অলপ মনটো ভাল লাগিছে আৰু মানুহটোৰো অলপ মন ভাল লাগিছে ৰাতিপুৱা উঠে মন মাৰি আহিছে গম পাইছেনে কথাও নাপাতে মনে আহি আছিলে আৰু মানে এতিয়া যিয়ে নকওঁ তাৰ যিমানে হওক মোবাইলটো তাৰ বহুত দৰকাৰ আৰু তাত বহুত নানা ধৰণৰ ডকুমেণ্টছ নানা ধৰণৰ মানে দৰকাৰী বস্তুবিলাক বেছিকৈ মোবাইলতে থকা হয় আজিকালিতো সেইকাৰণে যে পালোঁ ভগৱান নাপালেতো আৰু দিগদাৰেই হ'লে এনেকৈ চাই থকাৰ কাৰণে আপোনালোকক সকলোকে ধন্যবাদ লগতে আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই